বাইদেউ এইটো ছোৱালী হয় নহয়, ছোৱালীটো হয় বুলি ক'লে। কিন্তু আমি এইফালে নুমলীগড় পৰা এইটো নেশ্যনেল হাইৱে ৰোড হয়, এইটো একদম কাষতে ঘৰ আছে, হয় বুলি ক'লে। কিন্তু ইফালে গাড়ীটো গ'ল। এতিয়া গাড়ীটো যোৱাৰ পিছত আকৌ 3 দিন এদিন পিছতে আকৌ 11টা যোৱা 22 ফেব্ৰুৱাৰী ঘৰ চোতালৰ পৰা কোনোবাই উঠাই লৈ গৈছিলে বুলি আমি সন্দেহ কৰিছিলোঁ। কিন্তু মাক আৰু ছোৱালীটো ঘৰত আছিলে। মাকৰ মেন্সৰ সময় থকাৰ কাৰণে মাকে অলপ দেৰি কাৰণে হৈছিলে ভিতৰত, ছোৱালীটো চোতালতে খেলি আছিলে। আৰু আধা ঘণ্টামান পিছতে মাকে ওলাই চাইছে ছোৱালীটো নাই। মই কামত গৈছিলোঁ, দেওবাৰ দিন আছিলে, হ'লেও টাইলছ লগাব আছিলে, সেইকাৰণে মোক মাতিল যে এদিন কাৰণে মই গ'লোঁ। আৰু মই এনেও গমেই নাপাওঁ, যেতিয়া বিচাৰি আছিলে মোক ফোন কৰিলে, তেতিয়া জনালে। তেতিয়া আমি আহিলোঁ। আকৌ আমি আহি ইফালে বিচাৰি থাকিলোঁ, যে কোনোবা কৈছে এইফালে চাইছোঁ সেনেকে কৰি আমি 2টা দিন এনেকে উকলি গ'ল ইফালে বিচাৰি থাকিলোঁ। আমাৰ থানাত খবৰ দিয়াটো দেৰি হ'ল। দেৰি হোৱাৰ কাৰণে নেক্সট দিন ৰাতি আহিলে 10টামান বজাত ছাৰহঁতে আহিলে আৰু নাম চাম লিখি লৈ গ'ল। নেক্সট দিন আকৌ আমি গ'লোঁ। আমি যোৱাৰ পিছতে যেতিয়া ওলাই যাওঁতে আমাক গোলাঘাট ডিষ্ট্ৰিক্ট বনগাঁৱৰ পৰা এটা ফোন আহিলে, ক'লে যে তহঁতৰ ছোৱালীটোক এইফালে গাড়ী এটাত লৈ গৈছে বুলি, নুমলীগড় ফালে। সেইখিনি কথা মই গৈ কিনে ছাৰক জনালোঁ। আৰু জনোৱাৰ পিছতো একো মই সুবিধাই নাপালোঁ, কি কৰিম কি নকৰিম। ছাৰহঁতে ক'লে আমিতো মেছেজ কৰি দিছোঁ, ইমান দূৰ আমিতো যাব নোৱাৰিম। সেইকাৰণে মই ছাৰক ক'লোঁ আপুনি কিবা এটা লিখিত পত্ৰ দিয়ক, নহ'লে মই হ'লেও যাম, মানুহজনীক কথাটো সুধিম যে ক'ত কেনেকৈ দেখিছিলি বুলি। মই সেনেকৈ সেইমতে গ'লোঁ। গৈ মেলি মানুহজনীৰ ঘৰত গ'লোঁ। ঘৰত গৈ কিনে মোৰ নিজৰ মোবাইলত থকা ফটোটো মই দেখুৱালোঁ যে বাইদেউ এইটো ছোৱালী হয় নহয়, ছোৱালীটো হয় বুলি ক'লে। কিন্তু আমি এইফালে নুমলীগড় পৰা এইটো নেশ্যনেল হাইৱে ৰোড হয়, এইটো একদম কাষতে ঘৰ আছে, হয় বুলি ক'লে। কিন্তু ইফালে গাড়ীটো গ'ল। এতিয়া গাড়ীটো যোৱাৰ পিছত আকৌ 3 দিন এদিন পিছতে আকৌ 11টা মানত ঘূৰি আহিলে গাড়ীটো। সেইটোও মানুহজনীক ক'লে, মানুহটোৱে মাত লগালে ঐ বুলি। তাৰপিছত ভালকৈ চেহেৰাটো চালে আৰু গুচি গ'ল। তেতিয়া আমি কি তাৰিখে গৈছিলোঁ, আমি নুমলীগড় গৈ ৰাতি থাকিলোঁ, ৰাস্তাত শুই থাকিলোঁ। হোৱাৰ পিছত আকৌ গ'লোঁ থানা বিচাৰিবৰ কাৰণে। থানা মই নতুন মানুহ, থানা দেখাই নাছিলোঁ, বহুত দূৰলৈ এটা থানা গৈছিলোঁ। আৰু তাৰপিছত গম পালোঁ যে এইটো থানা দেৰগাঁও থানা পৰে বুলি। আমি সেইটো জেগাত ঘূৰি আছিলোঁ, সেইটো জেগাত ঘূৰি থকাৰ কাৰণে আমাক মানুহে একদম সন্দেহ কৰিলে, এইকেইটা সোপাতৰাই বুলি। তাৰপিছত সেনেকৈ হালা গোলা হ'ল। যি ঘৰ আমি গৈছিলোঁ সেই ঘৰকো ক'লে কিবা এটা যদি ইয়াত চুৰ কাৰণে হয়, ছোৱালী সৰু ছোৱালী বা কিবা এটা সোপাধৰা কেছ হ'লে আপোনালোকে ফচিব বুলি ফোন কৰিলে। তাৰপিছতে BDP মানুহে ফোন কৰি ক'লে ভাইটি তুমি ক'ত আছা, ভালকৈ থাকা, ৰাস্তাত আলিত পৰি নাথাকিবা বুলি। আমি ৰাতি ঘৰ আহি দিলোঁ। আৰু গাঁৱৰ ওচৰ যিমান চব পালে আমি বিচাৰি ল'লোঁ। আৰু মাকক কৈ দিলে, যিদিনাখন আমি বিচাৰিব গৈছিলোঁ ইফালে সেইদিনাখন মাকক ছাৰ ভিনিকে কৈছিলে চেহেৰাটো চাং বুলি। ছাৰক মই এইখিনি জনালোঁ, ছাৰে কোনো ইনভেষ্টিগেশ্যন নকৰিলে। ছাৰ এতিয়া আমি কি কৰিম মইতো একো ভাবি পোৱা নাই। মোৰ ইমান ধুনীয়া ছোৱালীটোক যাতে মোক ন্যায় লাগে, মোৰ ইমান ধুনীয়া ছোৱালীটোক মই হেৰাই দিলোঁ আজি। মই আজি ৰাতিপুৱা ভাত চাত খাই মাকে গ'ল কামলৈ, তেতিয়া মই শাক অলপ ঢেকীয়া আৰু কণী ওলাইছিলে, কিবা হাবিতো এটা মাছ শাক বুলি কওঁ আমি, সেইটো ছিঙি আছিলোঁ। ইয়াত আহি বাঁহ কাটি আছিলোঁ। এই পুখুৰী পাৰটো এপাক ঘূৰি মেলি আৰু বাঁহটো কাটিলোঁ, ক'লোঁ যে এইফালৰ হাউলিকেইটা কাট। আৰু মই শাকটো বিচাৰি আছিলোঁ, মোৰ ভাইটিটো সৰু ভাইটিটো। তাৰপিছতে এনেকৈ শাকটো দূৰৰ পৰা দেখিলোঁ, এনেকৈ চাই কিনে আজি যাং বুলি ৰাস্তাটো এনেকৈ লৈছিলোঁ। তেতিয়া এই বগাকৈ একদম শিল নিচিনা ওলাই আছে, এই পিছফালৰ টুকুৰাটো মাথাটো ওলাই থকা অৱস্থাত মই ওচৰ গৈ কিনে চালোঁ। তেতিয়া এনেকুৱা হেংকাৰ কাপোৰৰ এনেকুৱা ঘাটটো ওলাই থকা সন্দেহ হ'ল। মোৰ এইটোতো মানুহ নিচিনা লাগিছে, সেইকাৰণে মই এটা লাঠি লৈ কিনে মাথাটো পাল্টি কৰালোঁ। তেতিয়া সেই ডিঙিত থকা মণিটো আৰু চেহেৰাটো মই এইটো মানুহৰ মাথা হয় বুলি গম পালোঁ। উঠাব তেতিয়া দাদাই ভাইটিহঁতক মাতিলোঁ, ওচৰ চুবুৰীয়া মানুহকেইটাক মাতিলোঁ। আৰু তেতিয়া আৰু থানাত জনোৱা হ'ল। হয়, এতিয়া মই চিনি পালোঁ। এতিয়া যিটো ওলাওঁতে সেই মণিটো ওলালে, সেই মণিটো পিন্ধা আছিলে, প্ৰত্যেকটো ফটোতে আছিলে মণিটো। আমি মিচিং কেছ লিখা ফটোটোতো আছে, কাপোৰখিনিও হয়। কিন্তু যিদিনাখন ছাৰহঁতে আহি কিনে বিচাৰি আছিলে এই হাবিত, এই পুখুৰীবিলাকত, তেতিয়া এই জেগাটোত নাছিলে আৰু পানীও নাছিলে, কোনো পুখুৰীত পানী নাছিলে। তেতিয়া আমি গোটেই বিচাৰিলোঁ, ইমান নলা এইবিলাক পানী একোৱেই নাছিলে। 22 ফেব্ৰুৱাৰী 24-25 তাৰিখ মানে বিচাৰিছিলোঁ আমি হাবি জংঘলে ছাৰহঁতৰ লগতো। তাততো আমি আৰু অকলেতো বিচাৰিয়ে থাকোঁ হাবিৰ মাজে মাজে।
মই এতিয়া কি ক'ম ছাৰ, মই একো বুজি পোৱা নাই। কোনোবা মোৰ দুশ্মনী যদি আছিলে, সৰুৰ পৰা ডাঙৰ হৈ কাৰো লগত দন কাজিয়া কৰা নাই। 8-10 বছৰ টেঙাঘাটত কাম কৰি খালোঁ। ইমান দূৰৰ মই ৰাজমিস্ত্ৰী কৰোঁ, কাৰো লগত কোনোদিন দন কাজিয়া লগা নাই, কাৰো লুটি খোৱা নাই। কিন্তু কি ক'ম এতিয়া মই, মোৰ ছোৱালীক কোনে কি কৰিলে, কোনোবাই